হেল্ল' ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ বৰা চাউলৰ তেলৰ পিঠা। তেনেহ'লে বলকচোন মই এই পিঠাকেইটা কেনেকৈ বনাইছোঁ জানিবৰ কাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাওক। প্ৰথমতে চাউলখিনি গুড়ি বনাই লৈছোঁ আৰু গুড়ি বনাব সকলোৱে জানে কাৰণ মই সেই পদ্ধতিটো দেখুওৱা নাই। আৰু লৈছোঁ মিঠাই কাৰণ মিঠাটো লাগিবই, মিঠা নহ'লে খোৱা নাযাব। আৰু লৈছোঁ মই গুড় মিঠাই আৰু যদি সেই গুড় মিঠাই নাথাকে তেনেহ'লে ইয়াতে চিনিও দিব পাৰে। আৰু এতিয়া মই ইয়াতে পানী দিছোঁ আৰু ভালকৈ মই এতিয়া গেছটো হাই ফ্লেম দি পেলাই উতলাই লওঁ। আৰু এয়া চাওক, এইখিনি হৈ গ'ল, মাত্ৰ 5 মিনিটৰহে কাম। এতিয়া গুড়াখিনিত এনেদৰে মই মিঠাইৰ পানীটো ঢালি দি আছোঁ আৰু এনেকৈ লাহে লাহে চামুচেৰে লাৰি আছোঁ কাৰণ বহুত গৰম, হাতেৰে চুব একেবাৰে নোৱাৰি। মিঠাইৰ পানীটো ঢালি দিয়া হৈ গৈছে আৰু এতিয়া ভালদৰে এনেকৈ লাৰি যাব লাগিব। আমি এতিয়াও চামুচেৰে লাৰি আছোঁ কাৰণ বহুত গৰম। অলপ সময় ঠাণ্ডা হোৱাৰ পিছত হাতেৰে এনেকৈ ভাঙি দিব লাগিব কাৰণ সৰু সৰু গুটি হৈ থাকে, সেইবোৰ ভাঙি দিলে পিঠাটো ভাল হ'ব। এয়া চাওক, অলপ সময়ৰ পিছত আমাৰ পিঠাগুড়িখিনি এনেদৰে হৈ যাব। এয়া চাওক, আমি দেখুৱাই আছোঁ। এয়া চাওক, একদম পিঠা বনাবলৈ ৰেডি। এতিয়া মই কেৰাহীটো গৰম দিছোঁ আৰু গৰম হৈ গ'ল আৰু হৈ যোৱাৰ পিছত এতিয়া ইয়াতে দিছোঁ মই ৰিফাইন তেল আৰু এয়া চাওক, তেল দিয়া হৈ গ'ল। এতিয়া তেলখিনি ভালদৰে গৰম কৰি ল'ম আৰু তেলখিনি গৰম হৈ যোৱাৰ পিছত আমি এনেকৈ অলপ অলপকৈ পিঠা হ'বলৈ দি আছোঁ আৰু মই এইখিনি দিছোঁ গিলাচেৰে, কিন্তু মোৰ ভিডিঅ'টো গিলাচটো দেখুওৱা নহ'ল আৰু যদিহে আপোনাক সুবিধা অনুযায়ী দিলে হ'ল আৰু হেতাও দিব পাৰি। আৰু পিঠাটো দিয়া হোৱাৰ পিছত অলপ সময় এনেদৰে ৰাখিব লাগিব, যেতিয়া ফুলি আহে তেতিয়াহে ওলোটাই দিব লাগিব। আৰু চাওক, এয়া ওলোটাই দিয়াৰ পিছত পিঠাটো ভালদৰে ফুলি উঠিছে। এয়া চাওক, আৰু আমি তাৰপিছত ইয়াতে আৰু এখন পিঠা হ'বলৈ দিম। এয়া চাওক, এনেকৈ দিছোঁ আৰু পিঠা এটা এনেকৈ ৰাখি থৈ দিছোঁ কাৰণ তেলটো পৰিবলৈ। আৰু এয়া চাওক, কি ধুনীয়া পিঠা হৈছে আমাৰ। আৰু এতিয়া আগৰ দৰে মই পিঠা বনাই যাম। আৰু এয়া চাওক, পিঠাটো দেখি পেলাই খাওঁ খাওঁ যেন লাগিছে নহয়। আৰু এতিয়ালৈকে মোৰ এইখিনি পিঠা বনোৱা হৈ গ'ল। এয়া চাওক, হ'বই আৰু এয়া চাওক, মোৰ পিঠাখিনি বনাই লোৱা হৈ গ'ল আৰু এই পিঠাখিনি আমি দুয়োজনে বনাইছোঁ আৰু মা আৰু মই আৰু এই পিঠাখিনি বনোৱাতে ইমান কষ্টকৰ কাম নহয়, অতি সোনকালে হৈ যায়। গতিকে আপোনালোকে ঘৰত নিশ্চয় ট্ৰাই কৰিব আৰু আমাৰ এই পিঠাখিনি খাবলৈ বহুতেই ভাল হৈছিল। গতিকে এবাৰ বনাবচোন আপোনালোকেও। এয়া চাওক, মই আপোনালোকৰ সৈতে এই পিঠা বনোৱা ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ বৰা চাউলৰ। গতিকে আপোনালোকে যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।